আজি হৈছে গৰু বিহু আৰু আমাৰ গাঁৱতে আছে এখন ফাংচন। তাতে প্ৰত্যেক বছৰে মাৰাথন দৌৰ দিয়ে আৰু এই বছৰো দিছে। আৰু আমাৰ চুবুৰীটোৰ গোটেইবোৰ মানুহে ৰাস্তাত ওলাই আহিছে চাব। আৰু অহাকালি আকৌ এখন ফাংচন আছে আমাৰ গাঁৱতে, গতিকে আমি আহিলোঁ ষ্টেজখন চাব কেনেকুৱা কি বনাইছে। আৰু বিহু বুলিনো জেতুকা নলগাম নে, আপোনালোককো দেখালোঁ। আৰু ইফালে চাওকচোন, গৰুক গা ধুৱাই ৰৈ যোৱা লাও বেঙেনা মুখ মাৰিব আহিছে, যিটোহে বডি হিট। তাৰপিছত ময়ো গা পা ধুলোঁ আৰু বৈ মাতিলে চাহ খাব, তো তাতে গ'লোঁ চাহ খালোঁ আৰু গ'লোঁ আমি ৰাস্তাত শোভাযাত্ৰা চাব। এইবাৰ আমি শোভাযাত্ৰাত নগ'লোঁ, তথাপিও তামাম এনজয় কৰিছোঁ। গান বাজিব আৰু আমি নানাচিমনে। শোভাযাত্ৰাত নাচি আৰু আমি ভাবিলোঁ ৰাতি ফাংচনতো ষ্টেজত নাচিব পাৰিম। তো তাৰ কাৰণে লগালগ গান চিলেক্ট কৰি ভাবি ষ্টেপ বনাই 2 ঘণ্টা প্ৰেক্টিচ কৰিলোঁ আৰু ঘৰত আহি খালোঁ মই তৰমুজ। তামাম গৰম দিছে নহয়নে গাইজ? গৰু বিহুৰ দিনাখন আম, কল, পচলা, শুক্তা, তিতা কিবা কিবি খাব লাগে, মায়ে বনাইছিলে, তো ময়ো অলপ খালোঁ। আৰু এয়া ৰাতি আমি নাচিব গ'লোঁ ষ্টেজত, গোটেইবোৰে ষ্টেপ পাহৰি গৈছোঁ।